হেল্ল'। হেল্ল' জানো কি কৰি আছা? আজি তোমাৰ মাতটো দেখোন বেলেগ বেলেগ লাগিছে। মাতটো চিনাকি চিনাকি লাগিছে, ঘন নেকি অ'? ঠিকেই ধৰিলা জানো। তোমালৈ মনত পৰি আছিলে কাৰণে ফোন কৰিলোঁ। এই হাজৰিকা পটেল নহয় জানো? তুমিতো জানাই দেখোন ডাৰ্লিং। এই বকুলৰ নাতিনীটো নহয়নে? ডাৰ্লিং তুমি মোৰ ককাৰ নামো জানা? এই মিতালী ককাইক নহয় জানো? আৰে তুমি মোৰ ভণ্টিৰ নামো জানা দেখোন। চালা হাৰামজাদা ঘৰলৈ আহ তই আজি, তোৰ পিঠিত ফালি দিম আজি ফলাখৰিৰে। তোৰ ডাৰ্লিঙক ফোন লগাত তোৰ মালে ফোন লাগিল ঐ গাধ। তৰালৈক আজি অকলে অকলে পাই গ'লোঁ। আজি এই প্ৰপ'জটো কৰি দিয়াই ভাল হ'ব আৰু। শুনাচোন, অঁ কোৱাচোন কি হ'ল? মানে মানে আই লাভ ইউ। মোক যে আই লাভ ইউ বুলি ক'বলৈ আহিছা, আইনাত কেতিয়াবা নিজৰ চেহেৰাটো চাইছানে তুমি? আইনাত মই নিজৰ চেহেৰাটো চাইছোঁ। 5বাৰমান চোৱাৰ পিছতহে তোমাক মই প্ৰপ'জ কৰিবলৈ আহিছোঁ। নহ'লেতো মই আলিয়া ভট্টক প্ৰপ'জ কৰিলোঁহেঁতেন। কি? ৰঘু, তই আজিও ক্লাছলৈ দেৰিকৈ আহিলি। অকণমান দেৰি হ'ল ছাৰ। আজি দেৰি হোৱা কি বাহানা বনাবি এতিয়া? ছাৰ ঘৰৰ পৰা ইমান জোৰছে দৌৰি আহিলোঁ যে মই বাহানা বনাবই নোৱাৰিলোঁ মনত।